আজি এয়া মহাবাহু মহাপুত্ৰৰ বুকুত সকলোৰে বনভোজস্থলী। এয়া চাই লওক সকলোৱে নিজৰ পৰিয়ালৰ লগত এসাঁজ তৃপ্তিৰে খোৱাৰ আমেজ লৈছে। এয়া খেলনে বল খেলিছে, এয়া খেলনে কমলাৰ সোৱাদ লৈছে। চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ। লগতে চাওক মহাপুত্ৰৰ বুকুৰ মাজত সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ সৈতে অকণমান সময় অতিবাহিত কৰিবলৈ আমাৰ সকলোৱে মৰমৰ জুবিন দাক সকলোৱে স্মৰণ কৰি সঁচাকৈ এটা খুব খুব মনোমোহা পৰিৱেশ। এয়া চাওক মহাপুত্ৰৰ বগৰীৰ সোৱাদ। চেনিয়ে চাই চেনিয়ে সকলোৱে মাত্ৰ বনভোজ বুজিছেনে? Follow me. মঞ্চত ভাতৃৰ অন্তিম